Hello friends, মোৰ নাম Rakesh আৰু স্বাগতম জনাইছো আপোনালোকক মোৰ চেনেললৈ। WhatsApp মেছেঞ্জাৰ বা WhatsApp এপটো এটা আমেৰিকান কোম্পানী হয়। আজিৰ পৰা প্ৰায় 11 বছৰ আগত 2009 চনৰ 24 ফেব্ৰুৱাৰীত WhatsApp বনোৱা হৈছিল বা ডেভেলপ কৰা হৈছিল। এই এপটো আৰম্ভণিতে অকল আইফোন প্লেটফৰ্মৰ কাৰণেহে এভেইলেবল আছিল। ব্ৰাইন এটন আৰু জন কুন WhatsAppৰ ফাউণ্ডাৰ আছিল। এওঁলোক দুয়োজনে ইয়াহুৰ এক্স এমপ্লয় আছিল। যদি ইয়াহু কি আপোনালোকে নাজানে তেন্তে মই কৈ দিওঁ, ইয়াহু এটা গুগলৰ দৰে সাৰ্চ ইঞ্জিন ৱেবছাইট হয়। চ' আজিৰ এই ভিডিঅ'টোত মই WhatsAppৰ ফাউণ্ডাৰ কোন হয়, WhatsApp কেনেকৈ ইমান ডাঙৰ কোম্পানী হ'ল আৰু ভৱিষ্যতলৈ WhatsAppৰ কেনেধৰণৰ প্লেন আছে তাকেই ডিছকাছ কৰিম। জেন কুমে এই এপটোৰ নাম WhatsApp ৰাখিছিল কাৰণ WhatsApp শব্দটো বহু পৰিমাণে WhatsApp এই শব্দটোৰ দৰে চিমিলাৰ চাউণ্ড কৰে। আৰম্ভণি সময়ত WhatsApp এপটো বহুত ক্ৰেছ কৰি আছিল, যাৰ বাবে জেন কুম ডিমোটিভেট হৈ গৈছিল। ব্ৰাইন এটনে একমাত্ৰ ব্যক্তি আছিল যিজনে তেওঁক সদায় মটিভেট কৰি ৰাখিছিল। এটা ফান ফেক্ট হ'ল যে জেন কুমে বহুতবাৰ ফেচবুকত ইণ্টাৰভিউ দিছিল, কিন্তু বাৰ বাৰ ৰিজেক্ট হৈ গৈছিল আৰু শেষত বনোৱা WhatsAppকে ফেচবুকে $19 বিলিয়ন কিনি ল'লে, মানে 1,18,000 কোটি টকাত কিনি ল'লে। যেতিয়া আগষ্ট 2009 চনত WhatsApp 2.0 আপডেট ৰিলিজ কৰিছিল, তেতিয়া WhatsAppৰ এক্টিভ ইউজাৰ ছাডেনলি ইনক্ৰিজ হৈ 2,50,000 হৈ গৈছিল। ইয়াৰ পিছৰ পৰাই WhatsAppৰ বিশাল জাৰ্নি ষ্টাৰ্ট হৈ গ'ল। আগষ্ট 2010 চনত WhatsApp এণ্ড্ৰইডৰ কাৰণেও ৰিলিজ কৰা হ'ল। ইয়াৰ কেইমাহমান পিছতেই জানুৱাৰী 2011 চনত WeChat মেছেঞ্জাৰ ৱৰ্ল্ড ৱাইড লঞ্চ কৰি দিলে আৰু WeChat চাইনাত বহুত পপুলাৰ হৈ উঠিল। সেইটো সময়ত WhatsAppক কম্পিট কৰিব পৰা কোম্পানী অকল WeChatে আছিল। ইয়াৰ কিছু বছৰ পিছতে মেছেঞ্জাৰ এপবোৰৰ লাইন লাগি গ'ল, যেনে টেলিগ্ৰাম, হাইক, স্নেপচেট, লাইন, ভাইবাৰ আৰু বহুত ধৰণৰ। আৰু 2013 চনলৈ WhatsAppৰ এক্টিভ ইউজাৰ 400 মিলিয়ন হ'লগৈ, মানে 400 কোটি। আৰু তেতিয়া তেওঁলোকৰ ওচৰত মাত্ৰ 50 জন ষ্টাফ মেম্বাৰ আছিল। ভাবকচোন, তেওঁলোকে 50 জন ষ্টাফ মেম্বাৰে 400 কোটি ইউজাৰক কণ্ট্ৰল কৰি আছিল। আপোনালোকে জানেনে, আগতে WhatsAppে তেওঁৰ ইউজাৰবোৰৰ পৰা $1কৈ চাৰ্জ কৰিছিল আৰু $1ত এবছৰৰ ছাবস্ক্ৰিপশ্যন পোৱা গৈছিল। কিন্তু ইণ্ডিয়াত সদায় WhatsApp ফ্ৰীয়ে আছিল। 2014 চনৰ ফেব্ৰুৱাৰী মাহত ফেচবুকে সম্পূৰ্ণভাৱে WhatsAppক কিনি ল'লে আৰু সেইটো ফেচবুকৰ এটা ভাল ষ্টেপ হিচাপে দেখা গ'ল। ইয়াৰ ফলস্বৰূপে WhatsAppে তেওঁলোকৰ বহুবোৰ ইউজাৰ লছ কৰিব লগা হ'ল, কাৰণ সেইটো সময়ত WhatsApp ইউজাৰবোৰে WhatsApp বহুত লেগ আৰু WhatsAppটো বাৰ বাৰ বন্ধ এনে ধৰণৰ প্ৰব্লেম ফেচ কৰিব লগা হৈছিল। 2014 চনৰ পিছত WhatsAppত বহুতবোৰ নতুন ভাল ফিচাৰ আহিল, যেনেকে ভইচ কল, ৰিড ৰিচিপেণ্ট, WhatsApp ৱেব ইত্যাদি। 2017 চনত WhatsAppে সকলোতকৈ ফেমাছ WhatsApp ষ্টেটাছ ফিচাৰটো লঞ্চ কৰিলে। আপোনালোকে জানেনে, WhatsAppে এই ফিচাৰটো স্নেপচেটৰ পৰা কপি কৰিছিল। ইয়াৰ পিছত ছেপ্টেম্বৰ 2017 চনত WhatsAppৰ কো-ফাউণ্ডাৰ ব্ৰাইন এটন আৰু এপ্ৰিল 2018 চনত WhatsAppৰ কো-ফাউণ্ডাৰ আৰু CEO জেন কুমে এই কোম্পানীটো এৰি দিলে। আপোনালোকে জানেনে, WhatsApp কেইখনমান দেশত বেণ্ড আছে, যেনেকে চাইনা, ইৰাণ, টাৰ্কি, ব্ৰাজিল, শ্ৰীলংকা, ইউগাণ্ডা আৰু ইউনাইটেড আৰব এমিৰেটছ, মানে আৰবত। কিন্তু আৰবত WhatsAppটো সম্পূৰ্ণভাৱে বেন নাই। WhatsAppৰ কিছুমান ফিচাৰ্ছ আৰবত বেন কৰি থৈছে। WhatsApp যোৱা দশক বা ডেকেডৰ সকলোতকৈ ডাউনলোডেড এপৰ লিষ্টত 3 নম্বৰত আহে আৰু বৰ্তমান ইয়াৰ মান্থলি ৱৰ্ল্ড ৱাইড এক্টিভ ইউজাৰ হ'ল 2 বিলিয়ন আৰু ভাৰতত 400 কোটি। চ' এতিয়া WhatsAppত ভৱিষ্যতত আৰু নতুন কি ফিচাৰ আহিব পাৰে। ইণ্ডিয়াত স্পেচিয়েলি WhatsAppে অহাৰ চান্স 100%, বাট ইণ্ডিয়ান গভৰ্ণমেণ্টৰ লগত অলপ মতভেদ হৈ থকাৰ কাৰণে ফিচাৰটো আহিব পৰা নাই, কিন্তু আহিব ফিচাৰটো অলপ দেৰি হ'ব। আৰু ফেচবুকে জিঅ'ৰ 10% ষ্টেক কিনাৰ পিছত শুনিব আহিছে যে WhatsAppত আজিঅ'ৰ এটা এক্সট্ৰা ছেকশ্যন থাকিব। আজিঅ' কি আপোনালোকে যদি নাজানে মই কৈ দিওঁ, আজিঅ' জিঅ'ৰ এটা ই-কম ছাইট হয়। ইয়াৰ পিছত WhatsApp ডাৰ্ক মোড, চেল্ফ ডিষ্ট্ৰাকশ্যন মেছেজ, মাল্টিপল ডিভাইচ ছাপোৰ্ট, হাইড মিউটেড ষ্টেটাছ আৰু QR কোড অন কণ্টেক্টছ এনেধৰণৰ WhatsAppৰ নতুন ফিচাৰ আহিব বুলি WhatsApp ডেভেলপাৰ্ছ টিমৰ পৰা গম পোৱা গৈছে। শেষত এটা কথাই ক'ম, ভাৰতত WhatsAppৰ ব্যৱহাৰ অন্য প্লেটফৰ্মতকৈ বহু বেছি আৰু ইয়াৰ জৰিয়তে বহু ধৰণৰ ফেক নিউজ স্প্ৰেড হয়, যাৰ ফলত মানুহৰ মনত কিছুমান ভুল ধাৰণাই জন্ম লয়। ফেক নিউজ স্প্ৰেড ৰখাবৰ কাৰণে WhatsAppে ভাৰতত 4টাতকৈ বেছি কণ্টেক্টক একেলগে এটা লিংক চেণ্ড কৰা বন্ধ কৰাই দিছে। তথাপিও মানুহেতো চেষ্টা কৰিবই ফেক নিউজ স্প্ৰেড কৰা। চেষ্টা মানে কি, তেওঁলোকৰ মনতে নাহে যে এইটো ফেক নিউজ হয়। চ' আমি নিউ জেনেৰেশ্যনে এইটো মনত ৰাখিব লাগিব যে আমাৰ মা দেউতাৰ WhatsAppত যাতে এনেধৰণৰ ফেক নিউজ নাহে, বা আহিলেও আপুনি তেওঁলোকক জনাব পাৰে। চ' ছ'চিয়েল মিডিয়া সদায় ভালতে ব্যৱহাৰ কৰক, ইয়াৰ যি কাম তাতে ইউজ কৰক। চ' ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ।
ভিডিঅ'টো চাই যদি ভাল পালে আৰু নতুন কিবা শিকিবলৈ পালে তেন্তে লাইক কৰি দিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব। আৰু শুনক, মোক কমেণ্টত নিশ্চয় জনাব যে আপোনালোকে হোৱাটছএপ কিমান সময় ব্যৱহাৰ কৰে। আকৌ লগ পাম এটা নতুন ভিডিঅ'লৈ, তেতিয়ালৈ ষ্টে ছেফ, ষ্টে হেল্ডি এণ্ড গুড বাই।